কগনিটিভ ডেভেলপমেণ্ট বা ব্ৰেইনৰ ডেভেলপমেণ্টৰ কাৰণে আমি বেবীৰ চেঞ্চ অৰ্গেনকেইটা ইউজ কৰিব লাগে। গতিকে প্ৰথমটো হ'ল যে আমি শব্দবোৰ চিমিলাৰ শব্দ সদায় ৰিপিট কৰিব লাগে। ৰিপিট কৰিলে সেই বস্তুটো বেবীৰ কাৰণে পাৰ্মানেণ্ট হয়, তাৰ কাৰণে তেওঁ বস্তুটো ৰিপিট কৰিব পাৰে। দ্বিতীয়তে আপুনি বস্তু দেখালে সদায় এটা কথা মনত ৰাখিব যে বস্তুটো যেতিয়া দেখালে সদায় 20 পৰা 30 চেণ্টিমিটাৰ দূৰত ৰাখিব। বস্তুটো দেখুৱাৰ সময়ত আপুনি বাৰে বাৰে শব্দটো উচ্চাৰণ কৰিব। চকুৰ বাওঁফালৰ পৰা সোঁফাললৈকে, সোঁফালৰ পৰা বাওঁফাললৈকে নিব। তাৰ লগতে আপুনি যেতিয়া দেখিছে আপোনাৰ বেবীয়ে বস্তুটো ৰিলেট কৰিব পৰা হৈছে, তেতিয়াহ'লে বেলেগ এঠাইত বস্তুটো ৰাখিব, তাৰপিছত শব্দটো উচ্চাৰণ কৰিব। চাব আপোনাৰ বেবীয়ে সেইফালে চকু নিছে নেকি। যদি চকু নিছে তেতিয়াহ'লে গম পাব আপোনাৰ বেবীৰ সেই বস্তুটো ৰিকগনাইজ হৈ গৈছে। এইটো এটা ইজি ৱে হয় যাৰ দ্বাৰা আপুনি বেবীক নতুন এটা বস্তু শিকাব পাৰে। আৰু প্লেবোৰ যিবোৰ থাকে, প্লেবোৰ সদায় কৰোঁতে আপুনি অংগী ভংগীৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে বেবীৰ কাৰণে শিকাটো ইজি হৈ পৰে। যেনেকৈ ধৰক আপুনি যেতিয়া কোনোবা এটা শব্দ উচ্চাৰণ কৰিবলৈ গৈ আছে, আপুনি মুখৰ অংগী ভংগীটো বেবীৰ আগত বাৰে বাৰে কৰিব লাগে যে শব্দটো উচ্চাৰণ কৰোঁতে আপুনি মুখখন কেনেকুৱা কৰিছে। বেবীয়ে সেই বস্তুটো চাব, সেই বস্তুটো শিকিব আৰু তাৰ পাছত ট্ৰাই কৰিব। আৰু যেতিয়া ট্ৰাই কৰিব তেওঁ বেবীয়ে যিটো চাউণ্ড উলিয়াইছে সেই চাউণ্ডটো আপুনিও মুখেৰে উলিয়াব, যাৰ ফলত কি হয় তেওঁলোকে সেইটো ৰিকগনাইজ কৰিব পাৰে আৰু তেতিয়া তেওঁলোকৰ কাৰণে শব্দটো উচ্চাৰণ কৰাটো ইজি হয় আৰু মনত ৰখাত ইজি হয়।